নমস্কাৰ বন্ধুসকল, IPL 2023 নিলাম শেষ হৈছে আৰু অসমৰ একমাত্ৰ সন্তান মুক্তাৰ হুছেইনে এই বছৰ অকশ্যনত চান্স পাইছিলে, কিন্তু কোনো এটা ফ্ৰেঞ্চাইজি মুক্তাৰ হুছেইনক ক্ৰয় নকৰিলে। আৰু মুক্তাৰ হুছেইনে এই সন্দৰ্ভত কি ক'লে সকলো আপোনালোকে চাবলৈ পাব। তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। মুক্তাৰ হুছেইনে কয় যে মুক্তাৰ হুছেইনৰ নামটো একবাৰো অকশ্যনত উচ্চাৰণ কৰা হোৱা নাই, কিন্তু কিয় কোনো এটা ফ্ৰেঞ্চাইজিয়ে ক্ষয় কৰা নাই মানিছো, কিন্তু নামটোতো উচ্চাৰণ কৰিব পাৰে, নামটো উচ্চাৰণ কৰা হোৱা নাই। আৰু কয় যে ফাৰ্ষ্ট ৰাউণ্ডৰ যিসকলে আনচল হৈছিল আৰু ৰিটাৰ্ণ কৰা হৈছিলে তেওঁসকলৰ নাম, কিন্তু মোৰ নামটো একবাৰ হলেও নিব পাৰিলেহেঁতেন। আৰু মুক্তাৰ হুছেইনে কয় যে মই এই বছৰ চিট পোৱা নাইতো, অহা বছৰ নিশ্চয় পাম। মই এই বছৰ অসমৰ হৈ বিজয় হাজাৰে ট্ৰফি, ৰঞ্জিত ট্ৰফিত অতি সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছো আৰু অহা বছৰ আৰু ভাল পাৰফৰ্মেঞ্চ কৰি IPLৰ অকশ্যনলৈ গৈ IPL খেলিম বুলি আশা ৰাখিছো। মুক্তাৰ হুছেইনে এনেকৈ জবাব দিয়ে। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।